নমস্কাৰ, মোৰ অন্যটো ভিডিঅ'লৈ আপোনালোকৰ সকলোকে পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। আমি আজি বিয়া খাবলৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোককো মই ভিডিঅ'টো দেখাওঁ বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব লাষ্টলৈকে, মাজত স্কিপ নকৰাকৈ। আমাৰ মানে পৰিয়ালৰ বিয়া আছে আৰু সেইটো কাৰণে আমি মোৰ ভতিজী দেখিয়ে থাকে ইউটিউবত, ফ্ৰেণ্ড আছে কিবা আৰু মোৰ বেটাটো বেটা হাই কৰি দিয়া। আমি বিয়া খাবলৈ যাবলৈ লৈছোঁ, বিয়া খাবলৈ গৈ আছোঁ দেই। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু বিয়া ঘৰত কি কি হয় আপোনালোকক দেখাই যাওঁ, চব চাই যাব দেই। আমি বিয়া ঘৰ পালোহি আৰু ইয়াত এতিয়া আমি বহি আছোঁ বিয়া ঘৰতে। ইয়াত দৰা কইনা হয় দেই। আৰু সকলোৱে নচা দেখি বেটাইও একদম নাচিবলৈ মন গ'ল আৰু সেইকাৰণে পূৰা নাচিছে। কেনেকুৱা হৈছে কমেণ্টত জনাব দেই। প্ৰথম ল'ৰাটোৱে নাচিছে ভালকৈ, কাৰণ আমিতো বাহিৰতে থাকোঁ প্ৰায়, সেইকাৰণে এতিয়া এইবাৰ বিহুত গৈছোঁ আৰু বিয়াখনো পালোঁ। তাতে আমি বিয়া খাবলৈ গুচি গ'লোঁ। বিয়াখন দূৰ হয়, সৰু কথাত খাবলৈ গৈছিলোঁ। বহুত ফূৰ্তি পাইছে মানে সি নাচিবলৈ পাই। আৰু আহিব সময়ত আমি সকলোৱে মিলি একপি ফটো তুলিলোঁ, কাৰণ ফটোৰ আৰু আমি এনেকৈ লগ নাপামেই চাগে, সেইটো কাৰণে আমি সাঁচি ৰাখিলোঁ ফটোকপিকে।